বৃহত্তৰ চৰ অঞ্চলৰ বাবে সুখবৰ। ১ নং আৰিমাৰী দলংপাৰ বজাৰৰ কাষত কানাড়া বেংকৰ বিল্ডিঙৰ ঘাইখুঁটাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ সফল সামৰণি। দৰং জিলাৰ দলগা সমষ্টি আৰিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰিমাৰী দলংপাৰ বজাৰৰ কাষত কানাড়া বেংকৰ শাখাৰ বিল্ডিঙৰ ঘাইখুঁটা উদ্বোধনী অনুষ্ঠানৰ সফল সামৰণি। উক্ত অনুষ্ঠানত মাতৃগৰাকী চাহাবুদ্দিন, আৰিমাৰী গাঁও পঞ্চায়তৰ সভাপতি ৰফিক আলী, দৰং আমচুৰ সাধাৰণ সম্পাদক চুলতান আলী, আব্দুল ফাৰাকৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বৃহত্তৰ চৰ অঞ্চলৰ কৃষক তথা ব্যৱসায় বাণিজ্য কৰা মানুহৰ উন্নতি স্বাৰ্থত ১ নং আৰিমাৰী দলংপাৰ বজাৰৰ কাষত কানাড়া বেংকৰ শাখাৰ মুকলি কৰা হয়। উক্ত বেংকৰ জৰিয়তে লেনদেন কৰাৰ লগতে ঋণ প্ৰদান কৰি বৃহত্তৰ চৰ অঞ্চলৰ অৰ্থনৈতিক উন্নতি হ'ব বুলি আশাবাদী আমন্ত্ৰিত অতিথিসকলে সৰ্বশেষত সৰ্বাংগীন উন্নতি কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰা হয়। নিতৌ আনন্দিত হৈছোঁ যে আমাৰ এই এনেকুৱা পিছপৰা চাপৰি অঞ্চলত যে ১ নম্বৰ আৰিমাৰী দলংপাৰ বজাৰত কানাড়া বেংকৰ এটা ব্ৰাঞ্চ হ'ব। সেই ব্ৰাঞ্চৰ সহায়ত আমাৰ এই অঞ্চলৰ যিখিনি খেতিয়ক আছে সেই খেতিয়কসকলৰ বহুত উপকাৰ হ'ব। বেংকে বিভিন্ন ধৰণৰ বেংকৰ পৰা সা সুবিধা পাব। এইখিনি আৰু বহুত ভাল লাগিছে। অশেষ ধন্যবাদ কানাড়া বেংকৰ বিষয়াসকললৈ, অশেষ ধন্যবাদ। তেওঁসকলে যে আমাৰ ইয়াতে এনেকৈ ধুনীয়া এটা ব্ৰাঞ্চ দিছে পিছপৰা অঞ্চলত, চাপৰি অঞ্চলত। আমাৰ এই চাপৰি অঞ্চলৰ ১ নম্বৰ আৰিমাৰী আৰু আৰিমাৰী গাঁও পঞ্চায়তৰ বিভিন্ন ৰাইজৰ উপকাৰ হ'ব। সেইটো বৃহত্তৰ চৰ অঞ্চলৰ সকলো ব্যক্তিকে মোৰ তৰফৰ পৰা আহ্বান থাকিল যে প্ৰত্যেকজন ব্যক্তিয়ে ইয়াতে আহি যাতে একাউণ্ট খুলি এইটো বেংকৰ আৰু এই জাগাৰ উন্নতি যাতে হয়, আমাৰ চৰ অঞ্চলত তেনেকুৱা যাতে এটা ডেভেলপমেণ্টৰ বজাৰ হয়, যাতে ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু ইয়াৰ পৰা এক্সপৰ্ট কৰিব পাৰোঁ, বিক্ৰী কৰিব পাৰোঁ, যাতে ধৰক বিভিন্ন ধৰণৰ আপোনাৰ আপোনাৰ দোকান হওক, দোকান পোহাৰ হওক, তাৰপিছত আপোনাৰ কাপোৰৰ দোকান হওক, বিভিন্ন ধৰণৰ আৰু দোকানবিলাক যিবিলাক আছে হাৰ্ডৱেৰ দোকান হওক, সেই দোকানবিলাকৰ উপকাৰ হ'ব। সেই দোকানসকলে আৰু খেতিয়কসকলে বেংকৰ পৰা লোন পাব, সেই লোন লৈ খেতিয়কসকলে উপকৃত হ'ব। ১ নং ৱাৰ্ডৰ অৱস্থিত দলংপাৰ বজাৰত চাহাবুদ্দিন উৰ্ফে নফলুদ্দিনৰ মাটিত আজি কানাড়া বেংকৰ বিল্ডিঙৰ কাম শুভ উদ্বোধনী হ'ল। ইয়াত আমন্ত্ৰিত অতিথি হিচাপে থাকি বহুতেই ভাল লাগিল, কাৰণ আমাৰ আৰিমাৰী গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে এইখন অনুষ্ঠানত আহি উপস্থিত হৈছে আৰু তেওঁলোকে আশা কৰিছে যে এইখন বেংকৰ দ্বাৰা আমাৰ এই বৃহত্তৰ চৰ অঞ্চল আপোনাৰ আৰিমাৰী, চামপুৰ এই বিশেষকৈ কৃষকসকলে আগতে এটা বেংকৰ ট্ৰানজেকশ্যন কৰিবলৈ হ'লে তেওঁলোকে খাৰপুটীয়া যাব লাগিছে, যাৰ ফলত তেওঁলোকে গোটেই দিনটো লছ হৈছে। গতিকে এনেকুৱা শুভক্ষণত আজি আৰিমাৰী বজাৰত যে কানাড়া বেংকৰ ব্ৰাঞ্চৰ কাম আৰম্ভ হৈছে, তাৰ বাবে তেওঁলোকে চাৰিওফালে আপোনাৰ ফাইনেন্সিয়েলিৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ সুবিধা পাব। গতিকে বিশেষকৈ আমি এই বেংকৰ লগত জড়িত থকা ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই চৰ অঞ্চলৰ মানুহে অতি শীঘ্ৰে এই বেংকত তেওঁলোকে একাউণ্ট খুলি তেওঁলোকে ফাইনেন্সিয়েলি ট্ৰানজেকশ্যন কৰিব লাগে আৰু বিভিন্ন ধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰি তেওঁলোকে নিজৰ জীৱন যাতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে আশা কৰিছোঁ। ধন্যবাদ।